Hello guys and welcome to my channel. তো অলপ লিপষ্টিক লোৱা ইয়াৰিংছ পিন্ধা দেখা পাইছে মানে এতিয়া আমি যাম ৰঙিয়া ভণ্টিৰ ঘৰলৈ আগতে আপোনালোকে ভিডিঅ'ত দেখিছে যে মোৰ হাজবেণ্ডৰ ভণ্টিৰ ঘৰ ৰঙিয়া তো আমি তাতে যাম কাৰণ বিহুত মানে হাজবেণ্ড ইমানেই বিজি মই বিজি নাছিলোঁ বাৰু হাজবেণ্ড বিজি আছিল ইমান বিজিছে যে আমি যাবই পৰা নাই তো ফাইনেলি এতিয়া গধূলি প্ৰায় 6 মান বাজিছে নেকি এতিয়া আমি যাম ৰঙিয়া তাতে ভাত খাম আমি মানে মা দেউতা মই হাজবেণ্ড আমি চাৰিজন যাম এতিয়া বলক আজি তাতে আমি কি কৰোঁ আপোনাক গোটেইখিনি দেখা পাব তাত আমি ভাত কিহেৰে খাম কি কৰিম সব দেখা পাব বলক এইজন হৈছে সেই বিজি মানুহটো যাৰ কাৰণে আমি কোনোদিনে কতো টাইমত গৈ নাপাওঁ আৰু এতিয়াও চাওক এই যাবৰ হৈছে মই আপোনালোক সময় এয়া 6:10 বাজিল আৰু এতিয়াও এখেত মানে ইমান বিজি আমি কেতিয়াও কতো টাইমত গৈ নাপাওঁ এই চাই লওক বিজি মানুহটো বোলা আৰু এখেতক চাব এয়া চাবি লোৱা দেখা পালে এখেত ৰেডি জিমি আমি যাওঁ দেই এয়া দেখিছেনে আগে ভাগে দিয়া চাবচোন যাদু আমি যদি যাম বুলি কওঁ তেখেতে চাওকচোন চাওক দেখিছেনে দৰজা হ'লে আমি যাওঁ দেই পুৰা জানে চাওক পুৰা দৌৰিছে গাড়ীৰ ওচৰলৈকে আছে এয়া চাওক তেখেতে পুৰা দৌৰি আছে গাড়ীৰ ওচৰলৈকে চাব দেই পুৰা গাড়ীৰ ওচৰত মানে কি কমে আছে আমি যাম দেই এয়া আমি গাড়ীত উঠি ৰেডি হ'লোঁ আৰু এতিয়া গৈ আছোঁ ভণ্টিৰ ঘৰলৈ আমাৰ ইয়াৰ পৰা ৰঙিয়া আধা ঘণ্টাৰ বাট বেছি টাইম নালাগে ৰাস্তাত এয়া তামোলখন মানে খুবেই জৰুৰী আৰু মই মানে বেষ্ট তামোলী বুলি ক'লেও ভুল নহয় তো আমি লৈছোঁ এক তামোল আৰু তামোল খাই চুবাই গৈ আছোঁ ভণ্টিৰ ঘৰ বেছি দূৰ নহয় বুলি ক'লে আধা ঘণ্টাতে পাই যায় আধা ঘণ্টা নালাগে এতিয়া 20-25 মিনিটত পাই যাম আমি তাইৰ ঘৰ তো এতিয়া আমি পাইছোঁৱেই আৰু অলপমান আছে আৰু তাৰপিছত আমি পাই যাম ভণ্টিৰ ঘৰ বাচ্চাকেইটাই ইতিমধ্যে ইমানেই ফোন কৰিছে মানে কেতিয়া পাবা কি ক'ম আৰু ফাইনেলি আমি পালোঁ ভণ্টিৰ ঘৰ আৰু সিহঁতে মানে গাড়ীৰ আৱাজ শুনিয়ে মানে একদম পূৰা হাল্লা লগাই দিছে আৰু এয়া জিমিক দেখিছে নহয় সিও মানে পূৰা উৎপাত আৰু গৈ পোৱাৰ লগে এয়া বাবুটো খিৰিকী খুলি সি চিঞৰি আছে মামাকে আৰু পূৰা সিহঁতে মানে আমি যোৱাকৈ ৰখিছিল কেতিয়া যাই পাম সেয়ে মানে বিচনাৰ পৰা উঠি আহিব পৰা নাই কাৰণ আমি যাওঁতে সিহঁতে কিবা খাই আছিলে মানে এয়া গৈ পাইছোঁ গৈ পোৱাৰ পিছত দেখিছে নহয় তাৰপিছত আৰু সিহঁতি পূৰা ফূৰ্তি পাইছে আৰু এয়া ভণ্টিয়ে চাহৰ কাৰণে বনাইছে লুচি গৰম লুচি বিহুৰ বতৰ পিঠা লাৰুৰ লগত লুচি কণী বইল এইবিধ বস্তু দিলে মানে চাহ খাই কিবা এটা ভালেই লাগে মইতো বৰ ভাল পাওঁ এয়া ধৰিছে মানে কি কয় জুই ধৰিছে ইমান ঠাণ্ডা সিদিনা মানে কি ক'ম আৰু যিমান ঠাণ্ডা নহওক সিহঁতে মানে খেলিব নোৱাৰে আগতেও কৈছোঁ ভণ্টিৰ টুইন বেবী ল'ৰা এজন ছোৱালী এজনী যাৰ টুইন বেবী আছে মানে সিহে জানে আৰু কেনেকুৱা কষ্ট ডাঙৰ কৰা ল'ৰাটো মানে পূৰা খেলাত ব্যস্ত আৰু এয়া মানে এতিয়া মাংস জুইতে বনাম এয়া হৈছে হাঁহৰ মাংস টিকলিজনী কি হাঁহিছে দেখিছে নাই তো হাঁহৰ মাংসখন মানে চেফজন ময়ে আছিলোঁ মানে ময়ে বনাম বুলি গ'লোঁ হাঁহৰ মাংসটো আৰু বাকীখিনি তাইৰ ভিতৰত বনাম ক'লে আৰু অকলে মেনেজ কৰা সহজো নহয় তো অলপ সহায় কৰি দিছোঁ আৰু যিমানখিনি পাৰোঁ তো এয়া মই বহাইছোঁ হাঁহৰ মাংস জুইতে এয়া ভাজিবলৈ লৈছোঁ আৰু তাৰ এনেও মই হাঁহৰ মাংসটো খুবেই বেছি ভাল পাওঁ মানে মাংসৰ ভিতৰত তো সেইকাৰণে তাইক মই কৈছিলোঁ মানে মাংসখন ময়ে বনাম বুলি আৰু ইমান ঠাণ্ডা জুইৰ মানে কাষত বহি পিনে বনোৱাৰ মানে মাংসখনো টেষ্ট হ'ল আৰু আপোনাৰ মানে কি হয় জুইৰো মানে সেক লোৱা হৈ গ'ল এইফালে ভণ্টি বনাইছে চিলি পৰ্ক ইমান মজা বনাইছিল মানে কি ক'ম আৰু বিৰাটেই টেষ্টি হৈছিল আৰু এয়া মই ঢাকনি পেলাই দিলোঁ মানে চাওঁতে এইফালে ভণ্টি মানে কৈছে আৰু এইখিনিও দেখাই দিয়া আৰু তো এয়া মানে আকৌ ঢাকনিখন উঠাইছোঁ তো ফাইনেলি মাংসলৈকে ঘূৰি আহিলোঁ মানে এতিয়াও মাংস হ'ল আৰু এই হাজবেণ্ডক অকণমান টেষ্ট কৰি চাব দিছোঁ নিমখটো কেনেকুৱা হৈছে ভাল হোৱা বুলিয়ে কৈছে তাৰপিছত আমাৰ ভাত ৰেডি যিহেতু আমি ঘূৰি আহিব লাগিব আৰু ভণ্টিৰ বাচ্চাকেইটাৰ টোপনি ধৰিব আমি ইয়াত ভাত খাব ৰেডি হৈছোঁ পাছতে দেউতাহঁতক আগতে দিছে মানে দেউতাও গৈছিল আমাৰ লগত তো দেউতাহঁতক আগতীয়াকৈ দিছে তো আমি চবেই ভাত খাইছোঁ দেউতাৰ ভাত বেছি হ'লেই মানে লুচি খাই চবৰে পেট ফুল তো তাৰপিছত আমি চবেই খাবলৈ লৈছোঁ ময়ো তাৰ মাজতে খালোঁ মোৰখিনি নেদেখালোঁ আৰু খোৱা এয়া ভণ্টি মাহঁতে চবে খাইছে ভাত খাই উঠি অকণমান জুইৰ শালত বহি পিনে জুইৰ শেষ লৈছোঁ আৰু তাৰপিছত আৰু ঘৰ ফালে আহিছোঁ যিয়ে নহওক গাইজ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব আৰু প্লিজ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব দেই চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভাল লাগিব আজিলৈ ইমানেই বাই